ওয়েলকাম টু ইউথ এপ্টিটিউড। আমাৰ এই চেনেলৰ দ্বাৰা ভাৰত, অসম আৰু আলফা শীৰ্ষক এটি ভিডিঅ' সম্প্ৰচাৰ কৰা হৈছিল। ভিডিঅ'টিত ৰাইজৰ সমৰ্থন আৰু সহযোগিতা পাই আমি নথৈ আনন্দিত। আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল। আপোনালোকৰ দিয়া পৰামৰ্শসমূহ আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। ভিডিঅ'টিত কিছু টেকনিকেল প্ৰব্লেম ৰখি গৈছিলে, যাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। বহুজনে হোৱাটছআপ আৰু কমেণ্ট বক্সৰ জৰিয়তে এই ভিডিঅ'টি পুনৰবাৰ বনোৱাৰ বাবে অনুৰোধ কৰিছিল। আজি সেইবাবেই একেই বিষয়ত ভিডিঅ' বনাবলৈ আমি আগবাঢ়িলোঁ। এইবাবে আমি আলফাৰ বিষয়ে বহু কথা বহলভাৱে আলোচনা কৰিম। সেইবাবে এটি ভিডিঅ'তে সকলো কথা বহলভাৱে আলোচনা কৰিবলৈ সম্ভৱ নহ'ব। সেইবাবে আমি ভাগ ভাগ কৰি ভিডিঅ' বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজিৰ ভিডিঅ'টিত আলফা কেনেকৈ প্ৰতিষ্ঠা হ'ল আৰু আলফাৰ প্ৰতিষ্ঠাৰ বাবে দিয়া ঐতিহাসিক যুক্তিৰ বিষয়ে আলোচনা কৰিম। আহকচোন আমি ভিডিঅ'টোৰ বাবে আগবাঢ়ি যাওঁ। আলফাৰ জন্মক ভিত্তি কৰি বহু কথা প্ৰচলন হৈ থকা দেখা যায়। কিছুমানে ক'ব খোজে আহোম ৰাজ প্ৰতিষ্ঠাৰ সপোনত, অসমৰ তেল হস্তগত কৰাৰ সপোনত, মানসিক অস্থিৰ ব্যক্তিৰ কাণ্ড ইত্যাদি ইত্যাদি। এনেবোৰ কাৰণ কিমান গ্ৰহণযোগ্য সেয়া এই কথা প্ৰচাৰ কৰোঁতাসকলেহে গম পাব। এই ভিডিঅ'টিত প্ৰকৃত আৰু সত্য কথাখিনিহে তথ্যৰ আধাৰত দাঙি ধৰিব বিচাৰিছোঁ। 1979 চনৰ 7 এপ্ৰিলত আলফা আৰম্ভণি হোৱাৰ বহু আগৰে পৰাই আলফাৰ প্ৰস্তুতি চলিছিল। 1979 চনৰ 7 এপ্ৰিলৰ 6 মাহমান আগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ SYCPৰ নেতৃত্বত সেই সময়ত লাকুৱা, শিমলুগুৰি, মাহমৰা আদি অঞ্চলৰ 50জনমান লোকে চলাপথাৰ এখন সভা অনুষ্ঠিত কৰিছিল। সভাখনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল শিমলুগুৰি জাতীয়তাবাদী নেতা জিতেন ৰাজকোঁৱৰে। সভাখনত লাকুৱাৰ প্ৰদীপ গগৈ, শিমলুগুৰিৰ অতুল সন্দিকৈ, ৰামু গাঁৱৰ ৰামু মেচ, মাহমৰাৰ সোমেশ্বৰ গগৈ, লাকুৱাৰ ৰাজীৱ কোঁৱৰ, একালৰ বিধানসভাৰ উপাধ্যক্ষ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই, গড়গাঁও কলেজৰ অধ্যক্ষ আৰু পিছলৈ কেবিনেট মন্ত্ৰী চন্দ্ৰ আৰন্ধৰা আদি জাতীয়তাবাদী নেতাসকলৰ উপস্থিত আছিল। লগতে স্থানীয় গণ্যমান্য লোকসকলে অংশগ্ৰহণ কৰিছিল। সভাখনত অসমৰ বিদেশী সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা, অনা অসমীয়া ব্যৱসায়িক গোষ্ঠীয়ে খিলঞ্জীয়া লোকসকলক শোষণ কৰা, অসমৰ প্ৰাকৃতিক সম্পদ খাৰুৱা তেল, গেছ আদিৰ ওপৰত চলা লুণ্ঠন, চাহ বাগিচাৰ বহুজাতিক মালিক গোষ্ঠীয়ে কৰা বঞ্চনা, অসমীয়া লোকৰ অস্তিত্বৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি আদিৰ ওপৰত বিশেষভাৱে আলোচনা হয়। অসমীয়া জাতি জীয়াই থাকিবলৈ যে এই শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ বিকল্প নাই, এই সভাত উপস্থিত থকা সকলোৱে মত পোষণ কৰিছিল। এনে সংগ্ৰামৰ পন্থা সম্পৰ্কেও আলোচনা কৰা হৈছিল সেইদিনা। অসমৰ জনসাধাৰণে ইয়াৰ পূৰ্বে বিভিন্ন ন্যায়প্ৰাপ্তিৰ বাবে কৰি অহা গণতান্ত্ৰিক আন্দোলনৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰই চলোৱা দমন আৰু নিপীড়নৰ ফলত এনে আন্দোলনলৈ আস্থা হেৰুওৱাৰ কথা সেইদিনা সভাখনত বহু বক্তাই উপস্থাপন কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিতে সশস্ত্ৰ সংগ্ৰামৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনাৰ স্থান পায়। আৰু শেষত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ভাৰতীয় শাসনৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এইদৰেই অসমত সশস্ত্ৰ সংগ্ৰামৰ বতাহ এচাতি লাহে লাহে বলিব ধৰিলে। জাতীয়তাবাদী নেতা কৰ্মীসকলৰ মাজত আলোচনা চলি থাকিল আৰু শেষত 7 এপ্ৰিল 1979 চনত অসমৰ ইতিহাসৰ প্ৰতীক ৰংঘৰৰ বাকৰি 7জন অসমীয়া ডেকা লগ হৈ অসমৰ পৰিৱৰ্তনৰ সপোন লৈ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাক জন্ম দিলে। এইদৰে আৰম্ভ হ'ল অসমৰ জাতীয় জীৱনৰ এক নতুন সংগ্ৰামৰ। তহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। 7 এপ্ৰিলৰ সভাতেই চুৰেণ দিহিঙীয়াক সভাপতি, বুদ্ধেশ্বৰ গগৈ সেনাধ্যক্ষ, ভূপেন গোহাঁইক সাধাৰণ সম্পাদক, গোলাপ বৰুৱাক সাংগঠনিক সম্পাদক আৰু বাকী কেইজন সদস্য হিচাপে ৰাখি আলফাৰ প্ৰথম সমিতিখন গঠন কৰা হ'ল। ইয়াৰ পাছতেই সাংগঠনিক কাম কাজ আৰম্ভ হৈ পৰে। আলফাৰ সকলো সদস্য বিদেশী বহিষ্কাৰ আন্দোলনৰ লগত জড়িত হৈ পৰিল। 1980 চনতে উত্তৰ পূব ৰেলৱে তিনিচুকীয়াত কৰ্মৰত জিলাখনৰ প্ৰখ্যাত ফুটবল খেলুৱৈ পৰেশ বৰুৱা আলফাত যোগদান কৰিছিল। আলফাৰ স্বাধীন অসমৰ দাবী আৰু সশস্ত্ৰ সংগ্ৰামৰ ধাৰণা অসমৰ ইতিহাসৰ এক জটিল বাস্তৱ। দীৰ্ঘদিনীয়া ক্ষোভ আৰু বঞ্চনাৰ পটভূমিতেই আলফাৰ জন্ম হৈছিল। ৰংঘৰৰ বাকৰিত 7জন ডেকাই গঠন কৰা সংগঠন এটাই পৰৱৰ্তী সময়ত লাভ কৰা প্ৰসাৰতাই ঐতিহাসিক যুক্তিযুক্ততাৰ কথাও প্ৰতিপন্ন কৰে। স্বাধীন অসম সম্ভৱ হয় নে নহয় সেয়া আন এক প্ৰসংগ, কিন্তু
আলফাই সেই দাবী উত্থাপন কৰিবলৈ ইতিহাস বিচাৰি পোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। কিনো আছিল সেই ইতিহাস যাক আধাৰ কৰি আলফাই অসমৰ স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল? কি আছিল সেই ইতিহাস যাক আধাৰ কৰি অসমীয়া হাজাৰ হাজাৰ ডেকা গাভৰু মৰিবলৈ মাৰিবলৈ হাতত বোমা বন্দুক তুলি লৈছিল? কিনো আছিল সেই ইতিহাসত যাৰ বাবে আজিও অসমীয়া জীয়া জুইত হাত দিবলৈ গৈয়ে আছে? সেই ইতিহাস এনেধৰণৰ আছিল। এইখন 1515 শতিকাৰ কমতাপুৰ ৰাজ্য। এক উজ্জ্বল ইতিহাস আছে এওঁলোকৰ। এয়া আহোম ৰাজ্য। 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্ব কালতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আহোম ৰাজবংশৰ সোণালী ইতিহাসে অসমৰ সোণালী অতীত ৰূপে স্বীকৃত হৈ পৰিছিল। এটা সময়ত মান সেনাৰ হাতত অসম পৰাস্ত হৈ পৰিছিল আৰু অসম মানৰ হাতলৈ গৈছিল। মানৰ হাতৰ পৰা অসম ৰক্ষাৰ বাবে কিছু অসমীয়া ইংৰাজৰ কাষ চাপিল। 1826 চনত মান আৰু ইংৰাজৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলত ইংৰাজ অসমৰ ক্ষমতালৈ আহিল আৰু এইদৰেই অসমৰ স্বাধীনতাৰ বেলি মাৰ যোৱা বুলি সকলোৱে ক'ব বিচাৰে। এইখিনিতে আন এটা কথাও ক'ব খোজো, এয়া ভাৰতৰ মৌৰ্য সাম্ৰাজ্য আৰু এয়া মোগল সাম্ৰাজ্য। এই মেপসমূহ চালেই গম পাব অসম কোনো কালে ভাৰত সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত নাছিল। দিল্লীৰ পৰা বাৰে বাৰে আক্ৰমণ কৰিও অসমীয়াৰ হাতত হাৰ মানি ঘূৰি গৈছিল দিল্লীৱালা। কিন্তু ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা ব্ৰিটিছে প্ৰথমবাৰৰ বাবে অসমক ৰাজনৈতিকভাৱে ভাৰতৰ মেপৰ সৈতে যুক্ত কৰি পেলাইছিল। মানৰ অত্যাচাৰৰ পৰা ইয়াণ্ডাবু সন্ধিয়ে সাময়িক সকাহ দিলেও কিন্তু অসমীয়া পৰাধীনতাৰ শিকলিত বান্ধ খাই পৰিছিল আৰু এই শিকলি ছিঙাৰ বাবে স্বাধীনতাৰ বাবে বিদ্ৰোহ আৰম্ভ কৰিছিল। গোমধৰ কোঁৱৰ, ৰূপচাঁদ কোঁৱৰ, পিয়লি বৰফুকন এওঁলোকে এই বিদ্ৰোহৰ গুৰি ধৰিছিল। লাহে লাহে ইংৰাজ শাসনৰ বিৰুদ্ধে সাধাৰণ জনতায়ো আন্দোলনমুখী হৈ পৰিছিল। এখন স্বতন্ত্ৰ অসমৰ সপোন দেখা মণিৰাম দেৱান, পিয়লি বৰুৱাক ফাঁচি দিয়া গৈছিল। পথৰুঘাট, ফুলবাৰী আদিত অসমীয়াক গুলীয়াই গুলীয়াই মৰা হৈছিল। বাহাদুৰ গাঁওবুঢ়া, মধু মল্লিককে আদিকে ধৰি অনেকজনক কাৰাবাস দিছিল। বিংশ শতিকাত অসমৰ স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰী, জ্ঞাননাথ ডেকা ফুকন আদি জাতীয়তাবাদী নেতাই। আজাদ হিন্দ ফৌজৰ সহায়ত স্বাধীন অসমৰ সপোন গোপীনাথ বৰদলৈদেৱেও দেখিছিল। 1946ত অসম বিধানসভাত অসমৰ বাবে সুকীয়া সংবিধান প্ৰণয়ন কৰাৰ লগতে দিল্লীৰ পৰা জাপি দিয়া সংবিধান গ্ৰহণ নকৰোঁ বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতৰ সৈতে অসমক ইংৰাজে স্বাধীন কৰিছিল, তেতিয়া অসমৰ গাঁৱে গাঁৱে বিষ্ণুৰাভাৰ নেতৃত্বত কলা পতাকা উৰিছিল। এই স্বাধীনতা ভুৱা স্বাধীনতা বুলি কৈছিল বিষ্ণুৰাভাদেৱে। পাছতেই 1962 চনত চীনৰ আক্ৰমণৰ সময়ত জৱাহৰলাল নেহৰুৱে ৰেডিঅ' যোগে মাই হাৰ্ট গ'জ টু দ্য পিপুলছ অৱ আছাম বুলি জনোৱা বিদায় সম্ভাষণে অসমীয়াৰ মনত আকৌ এবাৰ ক্ষোভৰ সৃষ্টি কৰিছিল। দৈৱক্ৰমে চীনে আমাক এৰি গুচি গ'ল। কিন্তু অসমীয়াৰ মাজত দিল্লীৰ বিদায় সম্ভাষণ ৰখি গ'ল। লাহে লাহে শোষণৰ ন অধ্যায় বিভিন্নজনে ৰাজহুৱা কৰি গ'ল আৰু অসমৰ জাতীয়তাবাদৰ চিন্তা গঢ় লৈ গৈ থাকিল। 1970ৰ পিছফালে অসমৰ অশান্ত হৈ পৰিল বিদেশী সমস্যাক লৈ। বিদেশ আৰু ভাৰতৰ পৰা প্ৰব্ৰজিতসকলৰ বাবে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ সংকটৰ প্ৰতি ভাবুকি আহি পৰিছিল আৰু এই ভাবুকিয়ে অসমত জাতীয়তাবাদী চিন্তাৰ বৃহৎ প্ৰসাৰ লাভ কৰালে। ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, মাধ্যম আন্দোলন আৰু অসম আন্দোলনে গা কৰি উঠিল অসমত। মনৰ ক্ষোভ আৰু পৰিৱেশ পৰিস্থিতি আৰু জাতীয়তাবাদী চিন্তাৰ ফলশ্ৰুতিতেই আলফাৰ আৰম্ভণি হৈ পৰিছিল। আলফাৰ জন্ম যি ইতিহাসৰ পৰা আৰম্ভ হ'ল তাক পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। কিন্তু বৰ্তমান বিশ্বায়নৰ সময়ত এয়া কিমান জৰুৰী বা বৰ্তমান আলফাৰ মঞ্চৰ পৰা অসমীয়াই দেখা সপোন প্ৰয়োজন নে, সেয়াও আলোচনাৰ বিষয় হৈ পৰিছে। আজিলৈ আমি এই খণ্ডটো ইমানতে সমাপ্ত কৰিছোঁ। কমেণ্ট বক্সত আপোনালোকৰ দিয়া পৰামৰ্শ একান্তভাৱে কামনা কৰিলোঁ। আগলৈ আলফা সম্পৰ্কত কেনেকুৱা ভিডিঅ' বিচাৰে জনাবলৈ নাপাহৰিব। সকলোকে নমস্কাৰ জনাই ধন্যবাদ। জয় অসম।